ৰাইজৰ ধন বিলাইছে নে সোঁতত টকা ঘূৰাই পাবৰ বাবে মুখ্যমন্ত্ৰী হিমন্তই টকা দিছে? ইমান টকা মুখ্যমন্ত্ৰীয়ে দিছে নে নিজৰ পকেটৰ পৰা? অৰুণোদয়ৰ নামত কিমান টকা ঘূৰাই ল'ব ৰাজ্যিক বিজেপিয়ে? মহিলাসকলক অৰুণোদয়ৰ ধন বিলাই তাৰ বিপৰীতে ৰাম টাঙোন মাৰিব সমগ্ৰ অসমবাসীক। বিজেপিৰ এফালে জয়গান, একাংশই মুখ্যমন্ত্ৰী হিমন্তক এতিয়া হিয়া উজাৰি ভাল পাইছে, কাৰণ অৰুণোদয়ৰ ধন সোমাইছে ৰাজ্যৰ মহিলাৰ একাউণ্টত। মুখ্যমন্ত্ৰী হিমন্তই কথা দিয়া মতেই টকা সোমাই গ'ল একাউণ্টত। কিন্তু কোনোবাই ভাবিছেনে এই টকা মুখ্যমন্ত্ৰী হিমন্তই ক'ৰ পৰা দিছে? নিজৰ পুঁজিৰ পৰা দিছেনে মুখ্যমন্ত্ৰী হিমন্তই অৰুণোদয়ৰ ধন? নে ঋণ লৈ এতিয়া টকা বিলাইছে মুখ্যমন্ত্ৰী শৰ্মাই? ঋণত পোত গৈছে সমগ্ৰ অসম। যিমান ধন দিছে তাতকৈ বেছি ভৰিব লাগিব এতিয়া অসমৰ ৰাইজে। অৰুণোদয় দিয়াৰ পিছত এতিয়া জনতাৰ পৰা টকা লৈ ঋণ পৰিশোধ কৰিব হিমন্তই। ইমান ঋণ জনতাই কেনেকৈ পৰিশোধ কৰিব? আজি দৰিদ্ৰ লোক এগৰাকীয়ে কেনেকৈ ইমান ঋণ পৰিশোধ কৰিব চৰকাৰক? নিৰ্বাচনৰ পিছতেই হ'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, য'ত সাধাৰণ জনতাৰ মূৰত পৰিব ৰাম টাঙোন। অৰুণোদয় আঁচনি লোৱাসকলৰ মূৰতো পৰিব ঋণৰ বোজা। মুখ্যমন্ত্ৰী হিমন্তই এখন হাত আগবঢ়াই দিয়ে সহায়ৰ বাবে, আনখন হাত আগবঢ়াই দিয়ে দুগুণ ঘূৰাই ল'ব। হাজিৰা কৰি খোৱা লোকৰ কি অৱস্থা হ'ব বস্তুৰ মূল্য বৃদ্ধিৰ পিছত? ইতিমধ্যেই বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম। জনতাৰ মাজত আঁচনি দি যদি তাৰ বিনিময়ত দুগুণ ঘূৰাই লয় চৰকাৰে, তেনেহ'লে কি সহায়ৰ হাত আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্তক উদ্দেশ্যি এগৰাকী যুৱকৰ প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে যদি ঋণ লৈ টকা দিছে, তেন্তে সেই ঋণ কোনে পৰিশোধ কৰিব? সাধাৰণ জনতাক তেজ শুহি খোৱাৰ দৰে কাম কৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্তই? এতিয়া চৰকাৰে ঋণ পৰিশোধ কৰিবৰ বাবে নিত্য ব্যৱহাৰ্যৰ সামগ্ৰীৰ কেনেকৈ কিমান মূল্য বৃদ্ধি কৰিব পাৰে সেই সন্দৰ্ভত কি ক'লে শুনক এইগৰাকী যুৱকে। চাওক, 9,000 নহয় 18,000কে দিয়ক, আমাৰ ক'বলগীয়া নাই। কিন্তু এই যে টকা পইচা বিলাক যে ৰাইজক জনতাক দি আছে, সেয়া ভাল কথা, কিন্তু ক'ৰ পৰা দিছে? মন্ত্ৰী এম.এল.এৰ পকেটৰ পৰা টকা দিছে নে সেয়া ঋণ লৈ দিছে? আৰু যদি ঋণ লৈ দিছে, সেই ঋণৰ বোজাখিনি কোনে মূৰত ল'ব? আমি ল'ম নে চৰকাৰে ল'ব? যদি চৰকাৰে লয়, চৰকাৰে কাৰ পৰা টকাখিনি ওলাব? গতিকে এইকাৰণে কৈছো যে কোনোবা 18,000 নহয় 36,000 দিয়ক, আমাৰ ক'বলগীয়া নাই, মোৰ হিংসাও কৰিব লগা নাই। কিন্তু আমি 500 টকা ডেইলি হাজিৰা পাম, মাহত 10-15,000 খুব বেছি দৰমহা পাওঁ, আৰু আমি পৰিয়াল তেনেকে পঢ়ি আছো, তাতে হস্পিটেলৰ খৰচা, কিবাৰ খৰচা। গতিকে আমাৰ মাথাত বেলটো নাভাঙিব। ঋণ লৈছে, যিসকলক টকা দিছে, 9,000 নহওক 18,000 নহওক, যিসকলক দিছে হিংসা কৰিব, সেইসকলৰ পৰা আপোনালোকে ঋণৰ বোজা মাৰিব, আমাৰ পৰা নামাৰিব। নহলে আমি গলত তাৰমানে ৰছী লগাব লাগিব। কাৰণ 500 টকা এটা হাজিৰা পাওঁ, পৰিয়াল চলাও, মাহত 10,000 এটা দৰমহা পাওঁ, পৰিয়াল চলা, হস্পিটেল খৰচা, অমুক খৰচা তমুক খৰচা গুচি যায়। কালিলৈকে যি দলেই নহওক কিয় চৰকাৰ গঠন কৰি এই ঋণৰ বোজা মাৰিবৰ কাৰণে গেছৰ দাম 1,000 জেগাত 1,200 কৰিব, তেলৰ দাম 200 জেগাত 300 কৰিব। কোনে বোজা মাৰিব? আমিহে সেই বোজাটো ল'ব লাগিব। অকল এনেকুৱাটো নহয় যে যিসকলে অৰুণোদয় আঁচনি পাইছে বা কিবা আঁচনি পাইছে সেইসকলে কেৱল দিব লাগিব, তেনেকুৱাটো নহয়। নোপোৱাখিনিয়েতো সেই একেই দাম ভুগিব লাগিব। গতিকে সেইকাৰণে কৈছো, চৰকাৰী আঁচনি দিয়ক, যি দিয়ে দিয়ক, কিন্তু চৰকাৰী পুঁজিৰ পৰা দিয়ক, ঋণ লৈ পেলাই নহয়। চৰকাৰৰ পুঁজিত যদি টকা আছে, তেতিয়াহ'লে চৰকাৰী পুঁজিৰ পৰা সহায় কৰক, একো বেয়া নাপাওঁ, যি চৰকাৰে নহওক। কিন্তু ঋণ লৈ পেলাই এই কাৰণে নিদিব, কাৰণ ঋণৰ বোজা কিন্তু আমি সকলো জনতাই ভুগিব লাগিব। কাৰণ সকলো জনতাইতো অৰুণোদয় পোৱা নাই নহয়, বা চৰকাৰী সুবিধা পোৱা নাই নহয়। গতিকে যিখিনিয়ে পোৱা নাই সেইসকলে কিয় বোজাটো ল'ব লাগে মিছাতে? গতিকে আমি দুখীয়া মানুহ, আমি ডেইলি 500-600 এটা হাজিৰা পাওঁ। তাৰে পিছত যদি আমি সেই 500-600 টকা তেলত ভৰিব লাগে, চাউলত ভৰিব লাগে, গেছত ভৰিব লাগে, তেতিয়াহ'লে আমি গলত ৰচি দিব লাগিব তাৰমানে। গতিকে যি দিয়ে দি থাকক, ঋণৰ বোজা লৈ নহয়, পুঁজিৰ নিজৰ পকেটৰ বা পুঁজিৰ পইচা দিয়ক। এইখিনিয়ে, ধন্যবাদ।